আজি এটা মই পিঠাগুড়িৰ ভুজিয়া পিঠা নামৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে বিশেষ একো নালাগে। মই মাথোন ভালকৈ মিহিকৈ চালি লোৱা এবাটি পিঠাগুড়ি লৈছোঁ। এইখিনি পিঠাগুড়ি ইয়াতে মই বাতিটোত বাকি দিছোঁ। তাৰপিছত মই অকণমান সোৱাদ অনুযায়ী পিঠাগুড়িত অকণমান নিমখ দিলে মিঠা নিচিনা ভাৱ এটা আহে। এইখিনি এচামুচ নিমখ দিলোঁ আৰু মই এতিয়া হাতাখনেদি গুলি লওঁ। অকণমান পানী দি ডাঠ কৰি বস্তুটো মই গুলি লওঁ। বেছি পানী দিব নালাগে। পিঠাগুড়িত পানী বেছি দিয়াৰ লগে লগে বেছি পনীয়া হৈ যায় বস্তুটো। এনেকৈ কৰি আমাৰ যেনেকৈ পানী পিঠা বনোৱা যায় তাতকৈ ডাঠকৈ বস্তুটো ল'ব লাগে। এইখিনি বস্তুটো যোনে যিমানকৈ বনায়, মই কমকৈ বনাম বুলি মই কমকৈ লৈছোঁ। এইখিনি হৈ গ'ল। পিঠাগুড়ি ভালকৈ অকণ ফেটি ল'লোঁ, মই মিহল কৰি ল'লোঁ। বস্তুটো এনেকুৱা হ'ব লাগিব, আপোনালোকে চাওক। এইটো বস্তুটো এনেকুৱাকৈ হ'ব লাগে। এই দেখিছে, এনেকুৱাকৈ ইমানখিনি ডাঠকৈ ল'ব। এই গুলি লোৱাৰ পিছত মই গেছটো জ্বলাই পেনখন বহাই ল'লোঁ। তাত অকণমান মই ব্ৰাছেদি তেল অকণ সানি ল'লোঁ। এনেকৈ বেছি তেল দিব নালাগে। ব্ৰাছডাল থৈ লওঁ, হাতটো মই ধুই লৈছোঁ। এইখিনি বস্তু কিন্তু হাতেদি দিব লাগিব। ভালকৈ এনেকৈ গুলি লৈ এনেকৈ যেতিয়া ভাগ হ'ব এনেকুৱাকৈ দুবাৰমান দিব লাগিব। এয়া মই হাতেদি ঘূৰাই পেলাই দিলোঁ। তাৰপিছত এতিয়া মই চামুচ এখনেদি ভাজ কৰি দিম। এনেকুৱা কৰি এই 4টা ভাজ কৰি দিম, এনেকুৱা কৰি। তাৰপিছত মই এতিয়া এইখন নমাই দিম। নমাই মই ইয়াতে থৈ ল'লোঁ। তাৰপিছত মই গেছটো অকণমান কমাই দিছোঁ। কমাই দি মই ঠিক এনেকৈ কৰি হাতেদি আকৌ এনেকুৱাকৈ দিম। এনেকুৱাকৈ ঘৰণীয়াকৈ মই দি থাকিম। এনেকৈ ডাঙৰ কৰি দিম। আকৌ এইখনো মই তেনেকৈ 4টা ভাজ এনেকৈ মই ভাজ কৰি দিম। এই দেখিছেনে? তাৰপিছত মই এই মূৰটো আনি পেলাই মই এনেকুৱাকৈ লগাই দিম। এয়া মই আকৌ এবাৰ দি দিম। এনেকুৱা কৰি ঘূৰি ঘূৰি দি থাকিম। অকণমান ডাঠ কৰি পেলাই দিম, তেতিয়া ডাঙৰকৈ ফুলিব। এই দেখিছে? তাৰপিছত মই এনেকুৱাকৈ 2টা ভাজ কৰি ল'লোঁ। 2টা ভাজ কৰি উঠি মই মাজতে আকৌ এটা ভাজ কৰি দিলোঁ। এই দেখিছে? এইখন হৈ গ'ল। ইয়াৰ পিছত মই এটা ৰ'দত শুকাব দিম। ৰ'দত যেতিয়া শুকাই টান হ'ব, তাৰপিছত মই তেলত ভাজিম। এনেকৈ মই এইখন এতিয়া উঠাই দিওঁ। মই ৰ'দত শুকুৱাই লৈছোঁ। তাৰপিছত মই তেলখন গৰম হৈছেনে চাওঁ অকণমান দি পেলাই। তেলখিনি গৰম হৈছে। এতিয়া মই অকণমান গেছটো কমাই লৈছোঁ। গেছটো কমাই লৈ এতিয়া মই এখন এখনকৈ পিঠাখিনি ভাজিম। এতিয়া মই তেলত পিঠাখিনি দি দিছোঁ। এয়া এনেকৈ ফুলি আহিব ধৰিছে। এয়া ধুনীয়াকৈ ফুলি আহিছে। এয়া দেখিছে? এনেকুৱাকৈ মই এখন এখনকৈ গোটেই পিঠাখিনি মই এতিয়া ভাজি ল'ম। এই দেখিছেনে? ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই এয়া নমাই দিছোঁ। এখন এখনকৈ মই ইয়াতে নমাই থ'ম। আকৌ মই এতিয়া দি আছোঁ। মই আকৌ তেলত দি দিছোঁ। দেখিছে ধুনীয়াকৈ ফুলি আহিছে। মই অকণমান লৰাই দি আছোঁ। ইমান তৎক্ষণাতে হৈ গ'ল দেখিছেনে? বনাওঁতেও বেছি সময় নালাগিল, ভাজোঁতেও নালাগিল। মাত্ৰ ৰ'দত শুকুৱাওঁতেহে অকণ সময় লাগে।
এটা দিন ৰ'দত দি দিব লাগিব। ধুনীয়াকৈ শুকুৱাই ল'লোঁ, শুকুৱাই পেলাই ভাজিলোঁ। আপোনালোকে এনেকৈ বনাই পেলাই খাই চাবচোন, কেনেকুৱা পায় জনাব। লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পায় কমেণ্টত জনাব। এয়া চাওকচোন, এনেকৈ এতিয়া গোটেইকেইখন ভাজি সন্ধিয়াৰ চাহখন জুতিৰে খাম। আপোনালোকক এইটো মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আগলৈকো মোক যাতে এনেকৈ বনাবৰ কাৰণে সুবিধাকণ দিয়ে আপোনালোকে চাই। ধন্যবাদ। মই যিটো পিঠাগুড়ি ভুজিয়া পিঠা বনাইছিলোঁ, এয়া চাওকচোন ধুনীয়া হৈছে। আপোনালোকে বনাব আৰু আপোনালোকে বনাব, লগতে মোৰ এই ভিডিঅ'টো চাই মোক আগলৈকো বনোৱাৰ কাৰণে উৎসাহ যোগাব। ধন্যবাদ।